এইফালে সৰকাৰো আহি গ'ল। এইফালে আমি থ'ব গৈছোঁ ইংলেণ্ডৰ মানে লণ্ডনৰ আলহী এটাক থ'ব গৈছোঁ। ৰাতি হৈ গ'ল, বহুত ৰাতি হৈ গ'ল। কাইলৈ কাৰণে পূৰা ৰেডি কৰি থোৱা হৈছে এইবোৰতে। এতিয়া মানে গ'লে মানে এইফালে এই বহুত ডাঙৰ এখন লগাইছোঁ। কাইলৈ পূৰা ধুনীয়াকৈ এনেকৈ উৰি যাব। ঠিক আছে, আকৌ লগ পাম এবছৰ পাছত। বাই বাই। আৰু এইফালে মানে এয়া আৰিফৰ মানে ইয়াৰ যোনটো মানে এইটো হেৰিটো আছে, মাইকটো আছে যে মই এবাৰ চেক কৰি চাওঁ যদি এই মাইকটো যদি মোৰ যদি কাম দিয়ে হেডফোনত মানে যিহেতু মোৰ এতিয়া ক'লোৱে ন এফালে শুনে এফালে নুশুনে যায়, যদি এই মাইকটো যদি দুফালো শুনে ইয়াৰ মাইকটো মই লৈ ল'ম মানে। আৰু এতিয়া তাৰ মানে মাইকটো মোৰ এইফালে GoProত লগাই দিলোঁ আৰু এতিয়া মই এই তাৰ মাইকটো লৈ কিনে আৰু এতিয়া মানে গম পোৱা যাব। এইফালে মই হেলমেটৰ গ্লাছখন মাৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ, অলপমান স্পীড গৈ আছোঁ। যদি এতিয়া যদি মাতটো যদি ভালকৈ ওলাই আছে তেন্তে একদম বঢ়িয়া, মানে বঢ়িয়া, টেনশ্যন নাই। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম থাকিল। আৰু কি খবৰ আপোনালোকৰ জনাব কমেণ্টত। আৰু আজি হৈছে 14 তাৰিখ আৰু কালি যিহেতু মানে 15 আগষ্ট হয়, সেইটো কাৰণে কালি অলপমান মানে কোনোবা ফালে ৰাইড মানে বাইকত ওলাই যাম বুলি ভাবিছোঁ। তো যিহেতু মানে এবাৰ কোৱা হৈছিলে এতিয়া বগীবিল ফালে যাম বুলি, তো বগীবিল ফালে ওলাই যাম কালি। আৰু যোনে দিনে তাত আহিব সকলোকে লগ পাম কালি 15 আগষ্টত দিনাখনি লগ পাম। আৰু 10টামান বজাত ওলাই যাম, নহ'লে 10টামান বজাত পোৱাকৈ ওলাই যাম, নহ'লে 10টামান বজাত ওলাই যাম বাৰু, চাই লওঁ। আৰু ভাবিছোঁ মানে কালি বাইকত ওলাই যাম বুলি। আৰু সেইটো কাৰণে বাইকখন যিহেতু মানে চলোৱা নাই, তো বোকা চোকা লাগি আছে, ধোৱা হোৱা নাই, সেইটো কাৰণে অলপমান বাইকখন আজিয়ে মানে চাফা কৰি কিনে পূৰা মানে ক্লিয়াৰ মানে পূৰা চাকাচাক কৰি থওঁ মানে, নহ'লে আকৌ কালি ৰাতিপুৱা ওলাই যাব লাগিব যে, সেইটো কাৰণে আজি ৰাতিয়ে মানে কি আজি ৰাতি নহয় কি আজি এতিয়াৰ পৰাই মানে ৰেডি হৈ থাকোঁ আৰু নে কি কয়। আৰু এইফালে মানে এতিয়া বাইকখন মানে এইফালে ধুব লৈছিলোঁ, বাইকখন মানে ধুবলৈ এইফালে কাৰেণ্টটো গুচি গ'ল, এইফালে গাড়ীখনে ধোৱা হ'ল। তো ভোক লাগিছে মানে কিবা এটা খাই লওঁগৈ, তাৰপৰা অলপ পাছত আকৌ ধুই ল'ম এখন, কিবা এটা খাই আহোঁগৈ বৈ। আৰু আজি মানে যোনটো মানে বতৰ হৈ আছে, তো ৰ'দো দিয়া নাই মানে বৰষুণো দিয়া নাই। আৰু আজিৰ নিচিনা বতৰটো যদি কালি হৈ যায় পূৰা মজা লাগিব মানে, বাইক চলাই কিনে ক'ৰবাত ৰাইড কৰি কিনে মজা লাগিব। আজি কিন্তু সঁচাকৈ বহুত মানে বতৰটো মজা কৰিছে, এনেকুৱা হ'লে ভাল লাগে ন, গৰমো নালাগে ঠাণ্ডাও নালাগে যে। আৰু এতিয়া খানা পিনা খাই কিনে আহি গ'লোঁ। এইফালে সৰকাৰো আহি গ'ল। এইফালে আমি থ'ব গৈছোঁ ইংলেণ্ডৰ মানে লণ্ডনৰ আলহী এটাক থ'ব গৈছোঁ। বহুত দিন হ'ল মানে আহিলে থাকিলে এমাহমান হৈ গ'ল ন, একমাহ হৈ গ'ল মানে বছৰেকত মানে এবাৰ ছুটি পায় আৰু একমাহটো ঘৰত মানে থাকিব আহিলে। আৰু আজি আকৌ মানে যাত্ৰা নিজৰ মানে কৰ্মস্থলীলৈ যাত্ৰা আৰম্ভ কৰিছে। আৰু এতিয়া সুখলমে থ'বলৈ গৈছোঁ, আমি মানে থ'ব গৈছোঁ আধালৈকে, এয়াৰপৰ্টলৈকে, ডিব্ৰুগড় এয়াৰপৰ্টলৈকে থ'ব গৈছোঁ। আৰু ব'লক আৰু গৈ থাকোঁ আৰু হাঁহি মেলি পাই গ'লোহি ডাইৰেক্ট। আমি আহি গ'লোঁ, ক'তো ৰখি নাই, ডাইৰেক্ট এইফালে এয়াৰপৰ্ট পালোহি, সেইফালে ডিব্ৰুগড় এয়াৰপৰ্ট। আৰু এতিয়া মানে বাই বাই দিব লাগিব, চব তাল দি পেলাই লোৱা হৈ গ'ল। খুলিব লাগিব ন, মানে তাল দি পেলাই মানে ইয়াত সোমাই আছে সেই ডাল বেগত। তো ঠিক আছে, আকৌ লগ পাম এবছৰ পাছত। বাই বাই। এতিয়া মানে ডাইৰেক্ট যাব লণ্ডন। তো আকৌ এবছৰ পাছত মানে আকৌ ছুটি পাব, আকৌ আহিব এবছৰ পাছত। তো যি কি নহওক মানে এতিয়া আমি আকৌ থ'ব আহিছিলোঁ, এতিয়া আকৌ আমি যাওঁগৈ, এতিয়া ঘৰলৈ গুচি যাওঁ। আৰু বাবা চলা বন্ধুসকল, গৈ থাকোঁ ঘৰলৈকে নে কি কওঁ। ইয়াত মানে এয়াৰপৰ্টত সোমালে মানে ইয়াত পাৰ্কিং কৰিলেও নকৰিলেও মানে কিবা এটা পইচা দিব লাগে। কেইটকা দিব লাগে চবকে? 20 টকা দিব লাগে। এতিয়া 50 টকা দিব লাগে বোলে, কিন্তু এতিয়া 20 টকা বুলি ক'লে আকৌ পাৰ্কিং কৰিলে মানে 50 টকা দিব লাগে। পাৰ্কিং কৰিলে মানে এনেকৈ ঘূৰি আহিলে মানে 20 টকা দিব লাগে। এইফালে চা না, হাতখন উলিয়াই কিনে মানে বহি আছে মানে হাতখন মেলিয়ে থৈ দিয়ে, পইচা লাগিবই মানে। এইয়া মানে ইয়াত লিখা আছে টাইমিং হিচাপত পইচা লয়, 2 ঘণ্টাত 60 টকা। আমি গৈ কিনে আহি পেলাই লওঁ, একদম কম বুলি ক'লে 20 টকা মানে। এতিয়া আমি দিবলগীয়া হ'ল 20 টকা দিবলগীয়া হ'ল, আৰু 20 টকা। তো এতিয়া বাই বাই এইফালে এয়াৰপৰ্ট। আমি এতিয়া গৈ আছোঁ, আকৌ ঘৰ গৈ আছোঁ আমি মাকুম। ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা আহি মেলি পালোহি ঘৰ, মানে এতিয়া নহয় অথনি পালোহি। আৰু এতিয়া হৈ গ'ল পাছবেলা, আৰু যিহেতু অথনি বাইকখন ধুই আছিলোঁ আৰু ধোৱা নহ'ল, এতিয়া সেইটো কাৰণে অলপমান মানে বৰাজনত ভালকৈ ধুই আহোঁগৈ, কাৰণ কি কাইলৈ যাব লাগিব। আৰু এতিয়ালৈকে মই ডিচিশ্যন ল'ব পৰা নাই, কালি বাইকত যাম নে গাড়ীত যাম গম পোৱা নাই। তথাপিতো যদি বাইকত যোৱা হয় তেন্তে যাব লাগিব ন, সেইটো কাৰণে ধুই আহোঁগৈ। তো আন্ধাৰ হ'বলৈ বেছি টাইম নাই, সেইটো কাৰণে যাওঁ আৰু এতিয়া আহি গ'লোঁ এইফালে GoPro এইফালে লগাই দিলোঁ। আৰু যিহেতু বহুতে মই যেতিয়া মানে GoProত ভিডিঅ' বনাওঁতো তেতিয়া কয় যে হেডফোনত যদি শুনো এটা চাইডে শুনে এটা চাইডে নুশুনে বুলি কয় ন, সেইটো হয়। এতিয়া মই আজিলৈকে যিমানখিনি মাইক ল'লোঁ, এতিয়া মানে যোনটো লগাইছোঁ এইটো মানে এটা ভাল কোৱালিটি মাইক আছিলে, কিন্তু কিছুমান মানে এনেকুৱা হৈ যায় ন, এডপ্টাৰত মানে যোনটো এডপ্টাৰ থাকে, এডপ্টাৰত মানে কিছুমান যিমান দামী মানে মাইক লগালেও তাত ছাপৰ্ট নকৰে। মোৰ মানে এনেকুৱা হৈছে, এইটো মানে মাইকটো বহুত ভাল আছিলে, কিন্তু এইটো এডপ্টাৰত মানে কাম দিয়া নাই। আৰু এতিয়া মই প্ৰথমে গৈছোঁ আমাৰ মাকুমৰ এইফালে ডিগবৈ ৰোডত, মানে তাতো আছে ৱাশ্বিং চেণ্টাৰ আছে, কিন্তু বেছিভাগ টাইমে বন্ধ থাকে। এতিয়া চাই আহোঁগৈ, যদি খোলা আছে ইয়াতে ধুই ল'ম। পালোহি এইফালে ডিগবৈ ৰোড, ইয়াত মানে খোলা আছে, কিন্তু এতিয়া কিমান টাইম লাগে জানো, সেইটোহে অপেক্ষা কৰিব লাগিব। ইয়াত মানে কেছ এটা হ'ল, ইয়াত বহুত টাইম লাগিব। আৰু মই য'ত গৈ আছোঁ সেইখন মানে চবচে ভাল, সেইটো কাৰণে চব মানুহে তাতে যায়। মই কিন্তু ওচৰ বুলি ইয়াত আহিছিলোঁ বাৰু,
আৰু তাত যিমান ভিৰ লাগিলেও লগে লগে মানে ধুই দিয়ে, তাকো একদম বঢ়িয়াকৈ। তালৈকে যাওঁগৈ আৰু পাই গ'লোঁ সেই পেট্ৰল ডিপু। ইয়াত মানে তেল এতিয়া পাম বাৰু, কিন্তু গুগল পে' আছে নাই জানো। আজিকালি মানে আমাৰ এইবোৰ মানে কি বহুতখিনি পেট্ৰল ডিপু মানে গুগল পে' নাথাকে। গুগল পে' নাথাকিলে মানে পূৰা প্ৰব্লেম হৈ যায়। ইয়াতো নাই নেকি গুগল পে'? জি পে' হ'ব নাই? জি পে' হ'ব নাই? নহ'ব ইয়াতো মানে গুগল পে' নাই। নাথাকিলে মানে বহুত প্ৰব্লেম হৈ যায়। এতিয়া এফালে তেল খতম হৈ থাকিলে মানে খতমেই আৰু। মোৰ লগত ATM নাই, কেছো নাই। আৰু এতিয়া সেইফালে তেলো নাপালোঁ, এইফালে বাইকখন মানে ধোৱা নহ'ল। আৰু পালোঁহি এতিয়া এইফালে আৰিফ ভাইৰ ঘৰত। সি মানে মোৰ লগত আমি একেলগতে গৈছিলোঁ, আনিনি গৈছিলোঁ। আৰু এতিয়া এখন মানে যেতিয়া সি আনিনি গৈছিলে তো তেতিয়া এইফালে এক্সজষ্ট মানে লগোৱা নাছিলে। এতিয়া মানে কালি যিহেতু 15 আগষ্ট হয়তো, 15 আগষ্ট মানে ওলাই যাম বুলি চিম্পুলকৈ মানে চাউণ্ডটো ওলায়, ইমান খাটাকৈ নোলায়, এটা ভালকৈ মানে মাতটো ওলায়, হেভিকৈ মানে পূৰা মানুহৰ আমনি লাগি যোৱাকৈ মানে এইটো চাউণ্ড নিদিয়ে হা। এতিয়া শুনি চালে গম পাম বাৰু। আৰু এইটো মানে এডাল দেখিবলৈও মানে কিবা এটা চাল লাগে যদি লগোৱা হয়। এবাৰ এতিয়া চাউণ্ডটো দেখাম দেই কেনেকুৱা লাগে। আৰু এতিয়া এবাৰ মানে ষ্টাৰ্ট কৰি চাওঁ দেই, চাউণ্ডটো কেনেকুৱা দি আছে। মানে চাউণ্ডটো এইটো মানে একদম মজাকৈ দিছে। কিছুমান চাউণ্ড থাকে ন পূৰা লগাই লৈ যে লগোৱাৰ পিছত মানে পূৰা বুকু চুকু হিলাই দিয়ে, মানুহে মানে অশান্তি পাই যায়, তেনেকুৱা নহয়। এইটো মানে এটা চিম্পুলকৈ মানে যেতিয়া চলাই যোৱা হ'বতো, চলালে মানে মাতটো একদম ধুনীয়াকৈ মানে পূৰা চালিয়াকৈ দিব। আৰু এইফালে মানে এয়া আৰিফো মানে ইয়াৰ যোনটো মানে এইটো হেৰিটো আছে, মাইকটো আছে যে, মই এবাৰ চেক কৰি চাওঁ যদি এই মাইকটো যদি মোৰ যদি কাম দিয়ে। হেডফোনত মানে যিহেতু মোৰ এতিয়া ক'লোৱে ন, এফালে শুনে এফালে নুশুনে যায়। যদি এই মাইকটো যদি দুফালো শুনে, ইয়াৰ মাইকটো মই লৈ ল'ম মানে, এই বেলেগ এটা লৈ ল'ব। এবাৰ চেক কৰি চাওঁ দেই, শুনে না নুশুনে ভালকৈ। আৰু এতিয়া চেক কৰি চাইছোঁ এইফালে আৰিফৰ মাইকটো লগাই চেক কৰি চাইছোঁ। যদি ভালকৈ ওলাই দুফালো যদি চাউণ্ডটো দিয়ে, তেতিয়া মানে গম পাম এইটো মাইকটো ভাল আছিলে বুলি। ভাল মানে কি আৰু মোৰ এডাপ্টাৰটো মানে কাম দিছে বুলি। তো এতিয়া এনেই এবাৰ চেক কৰি চাইছোঁ। এতিয়া মই এবাৰ শুনি চাওঁ প্ৰথমে, শুনাৰ পিছত যদি ভাল হয় তেতিয়া মজা মানে। আৰু এতিয়া তাৰ মানে মাইকটো মোৰ এইফালে GoProত লগাই দিলোঁ। আৰু এতিয়া মই এই তাৰ মাইকটো লৈ কিনে বাইকখন মানে ধুব যাওঁতে এতিয়া ওলাই যাম এতিয়া। আৰু যিহেতু বহুত দিনৰ পাছত বহুত মানে মাইক মই চেঞ্জ কৰি মানে ইয়াৰ মাইকটো আজি চাব আহিলোঁ। ইয়াৰ মাইকটোৱে মানে মোৰ যোনটো এডপ্টাৰ আছে, এডপ্টাৰটোত মানে খাচ খাই গ'ল মানে। এতিয়া দুফালেও মানে শুনা পাব। কোনোবা মানে বহুতে আগতে কমেণ্ট কৰিছিলে যে হেডফোনত শুনিলে মানে এচাইডে শুনি নাপাওঁ, এচাইডে শুনি পাওঁ, কি হ'ল বুলি সুধিছিলে ন। এইটোৱে প্ৰব্লেম মানে, মাইকৰ প্ৰব্লেম হৈছিলে, GoPro প্ৰব্লেম হোৱা নাছিলে। হয় আৰিফ থাক যাওঁ। আৰু এতিয়া ওলাই গৈছোঁ, বাইকখন আন্ধাৰ হ'লগৈ এফালে। এতিয়া মই ৰাস্তাত মানে মেইন ৰাস্তা পোৱাৰ লগে লগে পূৰা আন্ধাৰে হৈ যাবগৈ। আৰু এঘণ্টামান টাইম আছে বাৰু, এঘণ্টামান টাইম আছে। এইফালে ৰ'দ দি আছে। তো এইফালে এডোখৰ ৰাস্তাটো মানে অলপমান মানে খাতৰা মানে। এতিয়া মানে মই লাহে লাহে যদি কথা কওঁ ন, এইটো ভইচটো মানে পূৰা ধুনীয়াকৈ কাম দিব। দুফালেও মানে যোনে এতিয়া হেডফোনত শুনি আছে তো, হেডফোনত শুনিলে মানে দুফালেও একদম মজাকৈ শুনি পাব। আগৰটো মানে একদম মোৰ নিজৰে মাথা বেয়া হৈ যায়, এফালে শুনে এফালে নুশুনে। ইয়াৰ বাইকখন এইফালে পূৰা বোকা এইফালে বৰষুণ দি আছে তো, ইয়াৰ বাইকখন ধুই মেলি পূৰা চিকচিকীয়া হৈ আছে মানে। এতিয়া যদি পানী লাগি যায় আকৌ ব্ৰকেন হাৰ্ট হৈ যাব, পূৰা দুখ লাগি যাব। তো পাই গ'লোহি এইফালে, আকৌ মাকুম পাই গ'লোহি। আৰু এতিয়া তেলটো মানে ভৰোৱা হৈ গ'ল। এতিয়া ডাইৰেক্ট যাব লাগে বৰহাটজান। আৰু বাইকখন মানে ধুই আহোঁগৈ। এইফালে আন্ধাৰ হ'ব, এতিয়া আন্ধাৰ হ'ব কৈ কিনে এইফালে আন্ধাৰো হ'বগৈ এতিয়া। আৰু এতিয়া মই মাইকটো এবাৰ চেক কৰি চাম দেই। যেতিয়া মানে অলপমান স্পীড যোৱা হয়তো, স্পীড গৈ থাকোঁতে যদি কথা কোৱা হয় তেতিয়া ভালকৈ ওলাই নে নোলায় এবাৰ চেক কৰিম। এই ভিৰডোখৰ পাৰ হৈ লওঁ প্ৰথমে। আৰু এতিয়া মানে গম পোৱা যাব। এইফালে মই হেলমেটৰ গ্লাছখন মাৰি ল'লোঁ। আৰু এতিয়া গৈ আছোঁ, অলপমান স্পীড গৈ আছোঁ। যদি মাতটো যদি ভালকৈ ওলাই আছে তেন্তে একদম বঢ়িয়া মানে, বঢ়িয়া, টেনশ্যন নাই। এতিয়া মই এনেই মানে চেক কৰি চাইছোঁ হা, কিন্তু চেক কৰিলোঁ এতিয়া মই নিজে চাই কিনে চেক কৰিব নোৱাৰোঁ। যেতিয়া মানে এডিট কৰা হ'ব, এডিট কৰোঁতেহে শুনিব লাগিব ওলাইছে নে নাই ওলা মাতটো ভালকৈ। আৰু অলপ স্পীড গৈ চাওঁ দেই। ইমানখিনিত এতিয়া ওলাইছেনে নাই। এতিয়া যোনে চাই আছে তো, যোনে হেডফোন লগাই কিনে চাই আছে কমেণ্ট কৰি কিনে জনাব হা, মাতটো ভালকৈ ওলাইছেনে নাই ওলা। ইমানখিনি মানে যথেষ্টখিনি স্পীড হয়। ইমানখিনি যদি ভালকৈ ওলায় তেন্তে একদম মজা মানে কি আৰু বহুত মজা। তো পাই যামগৈ এতিয়া। এফালে আৰু অলপমান যাব লাগিব, বৰহাটজান পামগৈ এতিয়া, বৰহাটজান।
গৰু তো যি কি নহওক মানে ব'লক বন্ধুসকল একেবাৰে পাই লওঁগৈ পাই কিনে তাতে লগ পাই আছোঁ আৰু দেই তো পাই গ'লো সেইফালে বৰা সাৱধান আৰু আজি কি কালি যিহেতু মানে 15 আগষ্ট ন সেইটো কাৰণে বহুত মানুহ আহি কিনে ইয়াত মানে গাড়ী ধুব আহিছে এতিয়া মই আকৌ চান্স পাং নাপাং ঠিকে নাই ভাই আৰু বাইক চাইক ধুই মেলি চব ৰেডি হৈ গ'ল আৰু আহি গ'লোঁ তাৰ পৰা বাইক চাইক ধুই কিনে আৰু ৰাতি হৈ গ'ল বাৰু ৰাতি হৈ গ'ল আৰু এফালে এতিয়া কাইলৈ কাৰণে এইফালে ৰেডি কৰি আছোঁ এইফালে চাব পাৰে এইফালে ঠাণ্ডাখন মানে হ'লে আমাৰ জাতীয় পতাকাখন এইফালে লগাই লৈছোঁ পাছফালে আৰু কাইলৈ যিহেতু মানে এতিয়ালৈকে গম পোৱা নাই বাইকত যাম নে কিহত যাম গম পোৱা নাই কাইলৈহে গম পাম তো যি কি নহওক মানে আজিলৈ সামৰণি মাৰি দিওঁ আৰু কাইলৈ লগ পাম একেবাৰে ক'ত যাম নাজানো কাইলৈ য'ত যাম আৰু ন এনেও লগ পামেই ঘূৰি অহাৰ পিছত মানে ভিৰতে লগ পাম আৰু ন তো বাই লগ পাইছোঁ কাইলৈ দেই